গভৰ্ণমেণ্টক মানে ৰিকুৱেষ্ট কৰিব লাগে হা 244 ষ্টেট উইদিন ষ্টেট বেলেগ একো নহয় এইটো যে দিছপুৰত যিমান ক্ষমতাশালী চৰকাৰ আছে কাৰ্বি আংলঙতো সিমানেই ক্ষমতা থাকিব তেতিয়া দিছপুৰৰ পৰা পাৰ্মিশ্যন ল'ব নালাগে ডাইৰেক্ট মানে অসমৰে পাৰ্ট হ'ব কিন্তু সমান সমান মন্ত্ৰী হা এইটোৱে হ'ল আপোনালোকৰ ভাইটেল পইণ্ট সেইটো কৰিলে আৰু বেলেগ একো নালাগে সেইটো যদি কৰিব পাৰে আপোনালোকৰ কাৰ্বি মানুহৰ সঁচাকৈ কিবা এটা হ'ব হা জেনুইনলি কিবা এটা হ'ব আৰু সেইটোতো আপোনালোকৰ 1969তে লিখি থৈছে সংবিধানত এই বস্তু আমি এটা এটা আপোনালোকে সেইটো কৰক মানে নহয় মই চিএমক 2 তিনিবাৰ কথা কৈছোঁ তেওঁলোকে কোনো পধ্যে এগ্ৰী নকৰে মই বিধানসভাতো কৈছোঁ বিধানসভাৰ বাহিৰতো কৈছোঁ মই কৈছোঁ যে এইটো যি সময়ত কাৰ্বি মানুহে ইমান দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে মেঘালয় খাচীয়া পাহাৰ জয়ন্তীয়া পাহাৰ চব গুচি গ'ল তেওঁলোকে আমাৰ ওপৰত বিশ্বাস কৰি ৰ'ল আৰু তেতিয়াই বিশ্বাস কৰাৰ সময়তে সংবিধানত লিখি দিলে যে এওঁলোকক এনেকুৱা ক্ষমতা দিয়া হ'ব যে সেইটো আমাৰ দিছপুৰৰ সমান বেলেগ একো নহয় নহয় দিছপুৰৰ সমান ক্ষমতা অসমত থাকিব কিন্তু গভৰ্ণমেণ্টটো সমান সমান পাব এই বস্তুটোৱে আপোনালোকৰ কাৰ্বি মানুহৰ কাৰণে ধৰিবলগীয়া আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু আটাইতকৈ ইম্পৰ্টেণ্ট মই ভাবোঁ যে আপোনালোকে ডিছকাশ্যনত এইটো কওক যে বেলেগকৈ একো ক'ব নালাগে কনষ্টিটিউশ্যন লৈ যাওক সংবিধানখন লৈ যাওক ফটো ষ্টেট কৰি লওক জেগা এটা কপি চিএমক কওক যে আমি এটাই মেমৰেণ্ডাম আনিছোঁ বাকীখিনিতো আপোনালোকে মেমৰেণ্ডাম লৈ যাব নিশ্চয় আমি এটাই মেমৰেণ্ডাম আনিছোঁ এই মেমৰেণ্ডামৰ ভিত্তিত আপুনি ষ্টেট গভৰ্ণমেণ্টৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ এটা প্ৰপ'জেল পঠিয়াব যে কাৰ্বি আংলং 244A দিব লাগে বাকী একো কৰিব নালাগে জীৱনত এইটোতকৈ আৰু ডাঙৰ কাম একো নাই এইটোতকৈ আৰু একো ডাঙৰ কাম নাই আপোনালোকৰ কাৰ্বি মানুহে যদি সঁচা সঁচিকৈ কিবা এটা ক্ষমতা পাব লাগে কাৰ্বি আংলং 244A একেই থাকিব কিন্তু দিছপুৰত যিটো ক্ষমতা এতিয়া যেনেকৈ তুলিৰাম এনেকৈ হিমন্তৰ ওচৰত থাকিব লাগে তেতিয়া নহয় আৰু তুলিৰাম সমান হ'ব হিমন্ত বুজা নাই সেইটো হৈ যাব কিন্তু কোন হয় নাজানো তেতিয়াতো তুলিৰাম নাথাকিব তেতিয়া বেলেগ থাকিব কিন্তু সমান পাৱাৰ আৰু তেতিয়া আপোনালোকে ষ্টেটৰ নিচিনাকৈ সমান চববিলাক কাম কৰিব পাৰে ল এণ্ড অৰ্ডাৰো আপোনালোকৰ হাতত থাকিব তো গতিকে এই বস্তুটো আপোনালোকৰ মেইন বুলি মই ভাবোঁ আৰু আপোনালোকে যিহেতু এই সময়ত মানুহবিলাক জাগিছে গতিকে আপোনালোকে পাৰিলে এইটো কাম কৰক বাকী কথাকেইটা এইকেইটা ঠিক আছে ইয়াত যিখিনি কথা লিখিছে তোমাৰ বেয়া দেখা নাই কিন্তু লিখাহে মাত্ৰ কাগজতে কেতিয়াও নকৰে সেইকাৰণে এইটো আপোনালোকে মনত ৰাখিব যে আজি যেতিয়া মই তেওঁলোকৰ লগত কথা পাতি আছোঁ তেওঁলোকে এটাই কথা কৈছে যে আমাক চৰকাৰে একো দিয়া নাই